Hello viewers, welcome back to my channel. আজি আপোনালোকৰ মাজলৈ বহুত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আগবাঢ়িছোঁ। আশা ৰাখিছোঁ আপোনালোকে আজি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইটো বহুতে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হয়। আজি আমি আলোচনা কৰিম পাইলছৰ বিষয়ে। টুডে টপিক ইজ পাইলছ ডিজিজ। অৰ্থাৎ আমি আজি পাইলছ ৰোগৰ বিষয়ে আলোচনা কৰিম। পাইলছ হ'ল এবিধ যৌন ৰোগ, অৰ্থাৎ এইটো মানুহৰ যিটো এনাছ বা পায়খানা কৰা ৰাস্তা হয়, তাতে এই বেমাৰটো হোৱা দেখা যায়। মানে হয়, মলদ্বাৰৰ ভিতৰত 1-2 ইঞ্চিমান ভিতৰতে সৰু সৰু মটৰৰ গুটিৰ দৰে দানা হয় আৰু এইবোৰ বহুত বেদনা আৰু ফুলি উঠে, যাৰ ফলত আমি বেদনা আৰু কিছুমান সময়ত জ্বৰ হোৱা দেখা যায়। আৰু বেছিদিন পাইলছত ভোগাৰ ফলত যিটো চিভিয়াৰ হৈ যাব, তেতিয়া ইয়াৰ পৰা ব্লিডিং হোৱা দেখা যায়, অৰ্থাৎ পাইলছ হেমৰেজি হয়। পাইলছৰ গুটিবোৰ ফাটি যায় আৰু ইয়াৰ পৰা ব্লিডিং হয়। এতিয়া আপোনালোকে যে এই বেমাৰৰ পৰা কেনেকৈ নিজকে বচাব। বৰ্তমান যুগত আমাৰ লাইফ ষ্টাইল আৰু আমাৰ দৈনন্দিন খাদ্যাভ্যাস, যাৰ কাৰণে প্ৰায়ভাগ মানুহে এইটো বেমাৰত ভোগা দেখা যায়। যিসকল মানুহে শাৰীৰিক পৰিশ্ৰম কম কৰে বা সঘনাই মাছ মাংস ফ্ৰাই জাতীয় বেছি মচলাজাতীয় খাদ্য খায়, তেওঁলোকে কনষ্টিপেশ্যনত ভোগে আৰু এই কনষ্টিপেশ্যনৰ ফলতে এই সময়ত তেওঁলোকৰ পাইলছ হোৱা দেখা যায়। পাইলছ যাতে নহয় তাৰ বাবে আপোনালোকে কিছুমান কাম কৰিব পাৰে, যে শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব, লগতে ফল মূলৰ ৰস, সেউজীয়া শাক পাচলি, অমিতা এইবোৰ বেছিকৈ খাব লাগিব আৰু বেছি তৈলাক্ত মাছ মাংস আদি পৰিহাৰ কৰিব লাগিব। এইটো এইকাৰণে যৌন ৰোগ বুলি কোৱা হয় যে এই বেমাৰটো হ'লে মেক্সিমাম মানুহে লাজ কৰে আৰু ডক্তৰৰ ওচৰলৈ সহজতে যাবলৈ নিবিচাৰে। এইটো হ'লে মানুহৰ বহুত কষ্ট হয়, তীব্ৰ যন্ত্ৰণা, শৌচ কৰোঁতে কষ্ট, কেতিয়াবা এইটো ফাটি গৈ চিভিয়াৰ ব্লিডিং হয়। যাতে আপোনালোকে এই বেমাৰৰ পৰা নিজকে বচাব পাৰে, তাৰ কাৰণে মই এটা বিশেষ মলম লৈ আহিছোঁ। এইটো হ'ল হিমালয়া কোম্পানীৰ পাইলেক্স অইণ্টমেণ্ট। এইটো ব্যৱহাৰ কৰিলে আপোনালোকে সহজতে পাইলছৰ ফলত হোৱা যিবোৰ অসুবিধা, যেনেকৈ ব্লিডিং, বেদনা আদি উপশম কৰিব পাৰিব। নিজকে বহুগুণে ইয়াৰ পৰা আৰাম লাভ কৰিব। এইটো ব্যৱহাৰ কৰাৰ নিয়ম হ'ল, এইটো এনেকৈ লগাই লৈ কেনে এনাছৰ বা পায়খানা ৰাস্তাৰ 1-2 ইঞ্চিমান ভিতৰত
এনেকৈ লগাই দিব। এইটো লগালে বেদনাবোৰ কমি যাব লগে লগে, আৰু পাইলছৰ পৰা যি ৰক্তক্ষৰণ হয় সেইটো লাহে লাহে কমি যাব। গতিকে আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে এই মলমটো ব্যৱহাৰ কৰিব, আৰু মোৰ ভিডিঅ' যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, যাতে ভৱিষ্যতে মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকক উপহাৰ দিব পাৰোঁ। থেংক ইউ ৱাটছিং মাই ভিডিঅ'।